আপোনালোকে চাওক চাওক পানী চাওক কেনেকুৱাকৈ আহিছে দেখিছেতো চাওক এয়া চাওক बहता तेरी लड़ी है पप्पी तूने हंस के देनी है हेलो फ्रेंड्स गुड मर्निंग मोर अन्य আপোনালোকক স্বাগতম জনাইছোঁ আজি মই ফুৰিব গৈ আছোঁ দুদিনৰ কাৰণে মই প্ৰথম যাম পানীমূৰ তাৰপিছত হাফলং ৰাতি হাফলঙত থাকিম এতিয়া বৰ্তমান পানীমূৰ যাম আৰু মোক নিব গাড়ী আহি আছে গাড়ী পাবই আহি যাই থাকোঁ গাড়ী চলালৈ গাইছ মই যে কৈছিলোঁ গাড়ীখন এইখনৰ লগত এটা আহি ৰখি আছে চাহ তাহ নাখাকৈ এইটো চাওক দেলহিত থকা মানুহ না হাফ পেণ্ট চাফ পেণ্ট মাৰি আহিছে দেলহিৰ স্বভাৱ যাৱাই নাই আমাৰ কলেজ থাকিও এই হাফ পেণ্ট চাফ পেণ্ট মাৰি আছে এইখনতো যাম আমাৰ আৰু এজন আছে ৰ'ব বন্ধু ওলাই আছে চাগে চাহ খাই আছে নেকি চাহ খোৱা হোৱা নাই চাহ খাই লওক মইতো অলপমান খালোঁ চাহ খাৱাই নাই বোলে এতিয়া কি কৰিম ভালকৈ খাবা সেনেকৈ যাম ক'ৰবাত বেলেগত খাম আহি আছে সিও আহক যাই থাকোঁ আৰু দুজন আছে সেই দুজন পিছত উঠাই ল'ম আমি যাওঁতে দেখাই দিম চাই থাকক এয়া মই যে কৈছিলোঁ এইজন অলপমান দেৰি হ'ল আমি খোজকাঢ়ি আহি পালোঁ খুলে আছে আবার হিরো আইছি গাইছ এইজন দেখিছেতো চশমা মাথাত লৈ আহিছে একদম ৰাতিপুৱা আহি গৈছে বোলে মান্দা কাটাৰ পৰা বেচাৰ টোপনি মাৰিব বনাই কি কৰিম অলপ মানে বোলে এই পিছফালে বস্তুবিলাক থওঁ আৰু গাড়ীত বহ গোটেইখিনি আহি পেলাই আমি পাঁচোজন আহি পেলাই গণেশ মন্দিৰ পাইছোঁ এই আজ্ঞাটো গণেশ মন্দিৰ ইয়াত সেয়াটো কৰি লওঁ যাতে আমাৰ আজি আৰু কালি যাত্ৰাটো ভাল হয় যাতে আমাৰ গাড়ী আহি যোৰাবাট পাইছোঁ গাড়ীখন নতুন গমে পাইছে নতুন গাড়ীখন ফাষ্টেগ নাই তাত ফাষ্টেগটো লগাই লওঁ লগাই যাই আছোঁ আৰু তাত ফাষ্টেগটো লগাই আহিলোঁ আহি এইটো এই যোৰাবাটত গণেশ মন্দিৰ পাইছোঁ ইয়াতো গাড়ীৰ পৰা সিয়াটো কৰি যাই থাকোঁ বেছি দেৰিও নকৰোঁ পাহাৰৰ পৰিৱেশটো চাওক না গছ গছনি দেখি ধুনীয়া লগা হৈ আছে এতিয়া অলপ বৰষুণো পৰিছে না সেইকাৰণে ভাল লগা হৈছে চাই থাকক আৰু আমি এতিয়া যোৰাবাট পাইছোঁ আমি গাড়ীৰ ভিতৰত আছোঁ এয়া মোৰ আগফালে আছে আৰান্দা সি সুদূৰ দেলহিৰ পৰা আহিছে অসমীয়া ভালকৈ বুজি নাপায় কিন্তু অসমতে জন্ম পাইছে সি কি কৰিম তাৰ সি বেছি হিন্দীয়ে বকি থাকে আমাৰ এইপিনে আছে ৰঞ্জিত এয়া গাড়ী চলাই আছে এয়া তাক বেছি দিগদাৰ নিদিওঁ আমি গাড়ী চলাই আছে ইয়াতে এয়া মোৰ এইপিনে আছে চন্দন আৰু সত্য ৰাতি বেছি গাড়ী টোপনি মাৰিব নাপালে বেচাৰা এতিয়া টোপনি মাৰিব বোলে চকু মুজি মাৰাক বেয়া নাপাওঁ টোপনি মাৰাক আমিও আছোঁ নাপাম নেকি রে পামরা ও ভাই আমি মরাইলো আমি যাই না পারো নহয় অলপ আছেন বডৰ অলপ আছে ৰাতিপুৱা আহিছোঁ গমেই পাইছে ইয়াত অলপ চাহটো খাই লওঁ এই দোকান গছৰ তলতে আছে বঢ়িয়া প্লেচটো ভাল লাগিছে সেইকাৰণে ইয়াত ৰখিছোঁ আমি এয়া চন্দন নামি পুৰা বাই দি আছে ইয়াত চাহটো খাওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই নে চাহটো খাই লৈ আৰু যাই আছোঁ আমি আধাই আনা আৰু বহুত যাব আছে যাই দেখাই আছোঁ এয়া তাত চাহটো খাওঁ কৈছিলোঁ ইয়াত ৰখি পেলাই আমি ঘৰৰ পৰা অলপ তাৰমানে বস্তু বনাই আনিছিলোঁ আমাৰ বস্তু বনাইছে ৰাণাত আছে সি কিন্তু ভাল বস্তু বনাই আগতে বনাই এতিয়াও বনাইছে লৈ আহিছে চাওক অলপ খাই লৈ পিনে যাই আছোঁ যাই দেখাই আছোঁ এয়া গোটেইখিনি বহি লৈছোঁ ইয়াতে বন্ধুসকল এই জেগাটোৰ এটা ৰহস্য আছে এই ইয়াৰ যিজন ৰজা আগৰ দিনত সৰুতে ৰজা হৈছিল কম বয়সত ৰজাৰ নাম আছিল জোঙাল বড়ো তেওঁৰ মূৰ্তিটো ইয়াত থৈ দিয়া আছে থৈ দিয়া আছে চাব মূৰ্তিটো দেখাই আছোঁ মই এই মূৰ্তি দেখিছেতো এই তেখেতৰ নামেৰে জেগাখনৰ নামটো নামকৰণ কৰা হৈছিল জোঙাল বড়োৰ নামেৰে এই টোলগেট পালোঁ না এই এটা আমাৰ কিন্তু অসমত টোলগেটৰ কমতি নাই দিয়ক ক'ৰবাত যাবলৈ টোলগেট পোৱাটো পামেই এই দুটা টোলগেট পাৰ হ'লোঁ এই 2 নম্বৰ টোলগেট আৰু বা কেতিয়া আছে আগত দেখি বন্ধুসকল এইফালে বটদ্ৰৱা থানলৈ যায় যি জগতগুৰু শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান এইপিনেদি যাব পাৰি বটদ্ৰৱা থানত পিছত মই বটদ্ৰৱা থানৰ ভিডিঅ' বনাই দেখাম এতিয়া নহয় এতিয়া বেলেগত যাই আছোঁ যাই থাকোঁ আৰু
পালোঁ আৰু এটা টোল গেট। মই নকৈছোঁ অসমত টোল গেটৰ কমতি নাই, আমাৰ অসমত এয়া টোল গেট আৰু এটা। অলপমান ৰাস্তাটো বেয়া, যাই থাকোঁতেচোন আগত দিয়ে ভাল ৰাস্তা আছে অলপ। কেনে লাগছি? ঠিকে আছে দে সত্য একদম মানে কি অনুভূতিৰ পৰাই ওলাই গৈছি, ভাল লাগছে। ৰাস্তাটো অলপ বেয়া। বন্ধুসকল, আমি আহি এতিয়া পাইছোঁ লংকা। মোৰ বাওঁফালে আছে লংকা ষ্টেচনটো, এবাৰ দেখাই দিম লংকা ষ্টেচনটো। মই এতিয়া লংকা আহি পাইছোঁ, ৰাতিপুৱা ওলাইছিলোঁ, ভাগৰ লাগিছে। এইপিনে চাওক, এই লংকা ষ্টেচনটো এইটো। ইয়াত নৰখোঁ কাৰণ বহুত যাব আছে আৰু গৈ থাকোঁ। এই আগত এখন ঘোঁৰা গাড়ী আছে, চাওকচোন ঘোঁৰাটো কিমান কষ্ট দিছে। এই বস্তা মুখা উঠাই দিছে, তাক ঠেলি দিছে চাওকচোন। এই ঘোঁৰাটোকো ইমান কষ্ট দিয়ে, গাধৰ নিচিনা। সি গাধ নহয় না ভাই, ঘোঁৰা আহে, ঘোঁৰাটোকো ইমান কষ্ট দিয়ে না কোনোবাই। বাৰু যি কি হওক, সিহঁতৰ ঘোঁৰা সিহঁতে কষ্ট দিছে, মই ক'লেনো কি হ'ব। গৈ থাকোঁ এতিয়া, দেৰি নকৰোঁ। গাড়ী চাওক কেনেকৈ মানুহ ওপৰত আহিছে। 이거 하니싱어 이거 던지칭어 이렇게 딱 갈라가 গাইছ পৰিৱেশটো চাওক না, দুফালে গছ, তাৰে মাজত ৰাস্তাটো, কি মজা। কিবা এটা ভাল লাগে এনেকুৱা গছবিলাক থাকিলে। যাই থাকিলে যোৱান নাপায়, ভাগৰ লাগিলে ভাগৰ লগা নাপায়। চাওক পৰিৱেশটো। ৰাস্তাবিলাক চাওকচোন, মানুহ ইমান নাই। কিমান মানুহৰ হেৰিটো জনবসতিটো বহুত কম চাগে এইপিনে, মানুহ নাই। আৰু পৰিৱেশবিলাক চাওক, গছ গছনিবিলাক কি সুন্দৰকৈ, মানুহ গছ গছনি নাকাটেই চাগে। চাওক মানুহো কম, ৰাস্তাত সেনেকুৱা মানুহ দেখিবলৈ নাই। চাওক লংকা পাহাৰৰ পাছত গৈ আছোঁ আৰু দেখাই আছোঁ, আৰু সুন্দৰ সুন্দৰ ঠাই আছে, সুন্দৰ সুন্দৰ পৰিৱেশ আছে। চাওক অলপ গছ গছনিবিলাক ভাঙিছে। কেইদিনমান আগত যে বতাহ গৈছিল, সেই ধুমুহাতে ভাঙিছে চাগে গছ গছনিবিলাক। চাওকচোন অলপ ভাঙিছে, সেই বতাহত ভাঙিছে চাগে। গছ গছনি ভিতৰৰ পিনে ভাঙি আছে। এইয়া বতাহ দিছিল না বহুত, এই আগৰ বুলি দেখিছেতো, এই বতাহতে গছ গছনিবিলাক ভাঙিছে চাগে। চাওকচোন এইয়া গাড়ি ঘুমে রাতে বন্ধুসকল, ডিমা হাছাও পাইছোঁ। এই আগত যে গেটটো দেখিছে, এই গেটটো পাৰ হ'লে ডিমা হাছাও সোমাম। এই গেটটো চাওক, মই দেখাই দিছোঁ। এই গেটটোৰ পিছতে ডিমা হাছাও। সেয়া চাওক ডিমা হাছাও। ডিমা হাছাও পাই গ'লোঁ গাইছ। গাড়ির নম্বর আছে ইয়াৰ পৰা পৰিৱেশটো আৰু বেছি ভাল লাগে। চাওক এই নামি যোৱা ৰাস্তাবিলাক, তাৰ কাষতে গছ, ঘৰ, দোকানবিলাক চাওক, সৰু সৰু দোকান। চাওক আৰু বেছি ভাল লাগে ইয়াৰ পৰা নামি যোৱা পৰিৱেশটো। চাওক কি মজা। চাওক গাইজ, মই যে কৈছিলোঁ ৰাতিপুৱা আজি ফুৰিব আহি আছোঁ পানীমূৰ। আৰু এতিয়া বৰ্তমান পানীমূৰ পাম, এইবাৰ প্ৰায় 15 কিলোমিটাৰ আছে। আমি গৈ আছোঁ পানীমূৰলৈ। তাত আমি আধা ঘণ্টামান জিৰাই আমি আৰু হাফলং যাম। আৰু মোৰ লগত কোন কোন আছে মই ৰাতিপুৱা কৈছোঁ, দেখিছে পিছফালে এইগিলা, এইগিলা কথা আমি দুজন আগত আছোঁ, বাকী তিনিজন পিছফালে আছে। ইয়াত বোলে আছে, মই নাই বুলিতো কোৱা নাই, তিনিটা পিছফালে বহিয়ে আছে। পুৰা কিন্তু ৰাতিপুৱাৰ পৰা একো খাওঁ নাই, পুৰি খাইছে। এটা খাই লৈ পেলাই গাল লগাই পৰি আছে এটা। আৰু যাই আছোঁ, যাই দেখাই আছোঁ আমি। গাইজ ৰাস্তাবিলাক চাওক, কি ধুনীয়া ৰাস্তা। আৰু আমাৰ সেনেকুৱা ৰাস্তা নহয়, আৰু ৰাস্তাবিলাক সৰুৱে হয় কিন্তু ধুনীয়া ৰাস্তাবিলাক। আৰু পৰিৱেশবিলাক চাওক, মই অলপ দেখাই দিছোঁ। চাওক চাওক পৰিৱেশবিলাক চাওক, আৰু ঘৰবিলাক চাওক, কি সৰু সৰু ঘৰ। চাওক এই চাওক, এইবিলাক দেখিছে খেৰৰ ঘৰ আছে ইয়াতে, দেখিছে এইটো। আৰু ৰাস্তাটো চাওক কি ধুনীয়া। চাওক चल 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 हे माँ चल चल गतिविधि गतिविधि ओए 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 गतिविधि কি জাগা সাৱা কি গিলা
সোমাই যাব ইচ্ছা গে আমি খোজকাঢ়ি যাওঁ নেকি অলপ খোজকাঢ়ি যাবা অ চানা ভিউ ৱাও নেচাৰেল বিউটি সিৰিয়াসলি সঞ্জিত তুমি ভিডিঅ' কেইটা মোক দিবা ইউটিউবত দি দিম ইউটিউবত নালাগে আমাক ইউটিউব নালাগে আমাক ইমান লম্বা ভিডিঅ' 1 GB মান হ'ব ধনজিত ইউটিউব আছে নেকি অ এইটো মোৰ পাৰ্চনেল এইটো মোৰ পাব্লিচিটিৰ কাৰণে গাইছ আহি অলপ ইয়াত ৰখিছোঁ গৰমটো আছে কিন্তু ৰ'দটো নহ'লে গৰমটো পূৰা গাত লাগিছে অলপ ইয়াত ককা এজন আছে ককাজনৰ লগত কথা পাতি আছোঁ এনেই অলপ কথা পাতিছোঁ টাইম পাছ কৰি অলপমান এনে এয়া দেখিছে এইটো বন্ধুসকল এটা কথা গম পালোঁ যে ককাজনৰ কথা পাতি ইয়াত পানী কিন্তু নাই পানীৰ প্ৰব্লেম হয় পানী ৰাতিপুৱা গাড়ী দি দিব আহে ইয়াত ককাজনৰ হাতত পানী দি থৈ যায় গাড়ী দি তেতিয়াই পানী পায় কিন্তু মাটিৰ তলৰ পৰা পানী নোলায় গাড়ী দি পানী দিব আহে সেই গাড়ী দি পানী দিব আহিলে পানী পায় ককা হাতৰ এখন ককাই ৰাস্তাটো বনাই দিছে দোকান নহয় চাগে এনে মানুহ বহাৰ কাৰণে বনাইছে আমি অলপ ককাক ৰখি পেলাই ককাৰ লগত কথা পাতিলোঁ গম পালোঁ যে পানীৰ বিৰাট প্ৰব্লেম ইয়াত পাহাৰীয়া জেগা নে সেইকাৰণে ধৰ পাহাৰৰ কাৰণে পানীটো নাপায় বহুত খান্দিব লাগে ৰাতিপুৱা গাড়ী দি পানী দিব আহে ককাহঁতে পানী পায় বহুত টেনশ্যন জেগাখিনি ভাল হ'লে কি হ'ব আহল বহল জেগা মানুহৰ প্ৰব্লেম নাই কোনো হাল্লা নাই সেই নাই কিন্তু পানীটো মেইন প্ৰব্লেম না পানীটো নহ'লেতো মানুহ থাকিব নোৱাৰে না পানী কম আহে পানী ৰাতিপুৱা গাড়ী দি দিব তেতিয়াই পানী পায় ককাহঁতে গাইছ এই দোকানখনত তাৰমানে ৰাতিপুৱা একাপ চাহ খাই আহিছিলোঁ ভোক লাগিছে অলপ ইয়াত তাৰমানে চাহ লৈ আহিছিলোঁ দোকানৰ পৰা চাহটো খাওঁ আৰু অলপ চিপছ কিবা লৈ লওঁ দোকানখন এইখন ইয়াতে চিপছ খাওঁ আমাৰ মই দেখাই আছোঁ এইবিলাক চাহ আমি লৈ আহিছিলোঁ তাৰমানে ভৰাই পেলাই চাহটো খাই লওঁ এয়া চাহটো খাই এনেকৈ আৰু গৈ আছোঁ পালোৱে বেছি নাই আৰু মিনিমাম ইয়াৰ পৰা 2 কিলোমিটাৰমান আছে চাহটো খাই লওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই খাই দেখাই আছোঁ আৰু চাওক না পৰিৱেশ দুফালে চেগুন গছ শাল গছ মাজে ৰাস্তাটো ক'লা ক'লা কি ধুনীয়া পৰিৱেশ এটা ইয়াত থাকি যাওঁ নেকি আৰু পৰিৱেশটো চাওকচোন দুপিনে গছ মাজতে ৰাস্তাটো আছে কি মজা গাড়ীও নাই বেলেগ গাড়ী ক'ত 2 চলি আছে বেলেগ বেছি গাড়ীও নাই চাওক ধুনীয়া এনেকুৱা বাঁহ দেখা পায় ইমান মৰম লাগে বেগেলা কিন্তু পানী নাপায় বহুত কষ্ট বেয়া লাগে মানুহবিলাক বন্ধুসকল পানীমূৰত যোৱা গেটটো এইটো মেইন গেটটো পানী নিজৰাটো আছে গেটটো এইটো কিন্তু গেটটো বন্ধ কৰি থৈ দিয়া আছে আমি অলপ আগৰি যাব লাগিব আগেদি ঘূৰাই আছে এইপিনে বন্ধ আছে এই অলপ এনেকৈ গাড়ীখন ঘূৰাই ল'লোঁ ঘূৰাই লৈ অলপ আগেদি সোমাই যাম দেখাই আছোঁ আৰু এই অলপমান গৈ আগেদি সোমাই গ'লে পামেই আৰু চাই থকা অলপমান গৈ আগেদি অলপমান আগত टेबल पे कैंडल्स जो जलाते हैं महंगे से बुके অলপ আগতে গৈ সোমাই দিব লাগে ঘৰটো দেখি চাইছি এই ফৰেষ্টৰ এই এৰি সোমাই দিব লাগিব এইপিনেদি মেইন গেটটো বন্ধ হৈ আছে না সেইকাৰণে এইপিনেদি সোমাই দিব লাগিব গৈ থাকোঁ সোমাই পিনে গাড়ী নিব পাৰিম তললৈকে গাড়ী নিব পাৰিম কিবা গাইছ আমি এতিয়া পানীমূৰ পাইছোঁহি আৰু ইয়াত এণ্ট্ৰি কৰিবলৈ এইখন কাগজ তাৰমানে আমাৰ এজনৰ পূৰা 20 টকাকৈ এনেকৈ লোৱা হয় এনেকৈ আমি এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু কিমান যাব লাগে দাদা অলপমান আছে ন এই অলপমান আছে গ'লে পাম বেছি নাই আৰু আমি যাই থাকোঁ নামি পিনে तेरी लड़ी है पापी तूने हंस के আমি পানীমূৰ আহি পাইছোঁ এই দেখিছে এইপিনে আৰু গাড়ীখন থলোঁ আমাৰ আৰু এয়া দেখিছে এয়া আমি গোটেইখিনি আহিছোঁ এতিয়াৰ পৰা আমি যাম এতিয়া ভোকো লাগিছে আগে এখানি চাই লওঁ চাই পিনে খাই ল'ম এই কিবা কৈ আছে লাগিছে কিন্তু মানে কি আমাক দেখাইছিল মানে নীলা পানী কিন্তু ইয়াত হৈ গ'ল হোৱাইট পানী গাইছ আমি ফটোত চাই আহিছিলোঁ নীলা পানী দেখিছিল বোলে এওঁলোকে এতিয়া কি কৈ আছে এতিয়া পানীটো যে বগা পাইছে আৰু পানীয়ে না নীল হ'লে মিক্স কৰি দিমতো পানী উজলা হ'লেও কিনি দিম দোকানৰ পৰা পানীত মিক্স কৰি দি পেলাই ধৰ পানীটো নীলা কৰি দিম এটকা নীলা পানী লাগে এতিয়া পানী যাতে বগা এইপিনে পৰা ওপৰৰ পৰা ইয়াৰ লগত যা তাৰ ভয় লাগে বোলে এইপিনে নামি যাওঁ চাওক এই দাদাহঁতে চাওক খানা খাব আহিছে চাওক আমি খানা খাব আমি ফুৰিব আহিছোঁ কাৰণ বস্তু অনা নাই যাতে অলপ আগতে যে কথা কৈছোঁ নীলা পানী কিন্তু এটা কথা এতিয়া বৰষুণ দি আছে না সেইকাৰণে পানীটো অলপ লেতেৰা হৈছে বগা হৈছে যেতিয়া বৰষুণ নিদিব সেই দিনত পানীটো নীলা হয় আৰু 40 ফুট তললৈ পানীটো পূৰা দেখাই পায় কেৱল শিলবিলাক দেখা পায় 40 ফুট তলত পূৰা নীলা পানী হয়
তেতিয়া বাৰু পিছত চাওঁ যদি আহিব পাৰোঁ দেখাম নীলা পানী যদি নোৱাৰোতো নায়ে কেনে কেনে বগা পানীকে কেনে দেখাই দিছোঁ চাওক পানী মোৰ এইকেনে লাগছি তোৰ হা গাইজ পানী মোৰ আপোনালোকে আহিব বহুত ধুনীয়া ঠাই আপোনালোকে চাওক একবাৰ পানী নাপালোঁ এটাতো বেলেগ বস্তু এটা লাগিছিল কিন্তু নাপালে যাই পেলাই ফিৰি আহিছোঁ কি বস্তু নকওঁ আৰু এইটো গাইজ মই যে কৈছিলোঁ পানী মোৰ গৈ আছোঁ পানী মোৰ এই পানী মোৰ ইয়াত আহি পাইছোঁ আপোনালোকে আহিব জানুৱাৰী টাইমত ধুনীয়া মানুহ হয় এতিয়া মানুহ অলপ কমিছে কাৰণ যিহেতু পিকনিক সময় নহয় না এতিয়া মানুহ কমিছে এয়া চাওক এয়া মই এতিয়া পানী মূৰতে আছোঁ পানী মূৰটো চাওক এয়া চাওক এইপিনে চাওক চাওক এইখন পাহাৰৰ কাষতে নদীটো হৈছে এইটো এই ওপৰৰ পিনে চাওক সেইপিনে যাই আছোঁ সেইপিনেও যাম চাগে ওপৰত দি যাই সেইপিনেও দেখাব পাৰোঁ যদি চেষ্টা কৰিম ইয়াত যদি কোনোবা যদি নাও যদি যাব পাৰে এইপিনেদি আৰু কি ক'ম আৰু দেখাই আছোঁ বাকীখিনি চাই দেখক গাইছ পানীবোৰতো আহিছোঁৱে এতিয়া তাৰমানে নাৱত যাম বুলি ভাবিছিলোঁ কিন্তু নাৱত তাতে এটাৰ 50 টকাকৈ লাগে এই পানী অলপমান এটা 50 টকা দিব পাৰি নি এটা কাম কৰোঁ সাঁতুৰি যাওঁ নেকি জাপ মাৰি পেলাই হয় দি চব মোকে সাঁতুৰি যাম বুলি কৈছে কিন্তু মই সাঁতুৰিব ইচ্ছা কৰা নাই তাকে ভাবিছোঁ কি কৰোঁ এতিয়া কি কৰিম কি কৰিবি সাঁতুৰি যাবি নে নাযাওঁ তাকে কওঁ এক ফটো উঠাব লাগে এইবিলাক সাঁতুৰিব ইচ্ছা কাৰণে এক ফটো উঠাব লাগে কি কৰিম তাকে ভাবিছোঁ এটা তাতে আছে হয়তো আহিব ইচ্ছা কাৰণে নাও বোলে এতিয়া কি হ'ব এই চাই আছোঁ যাই আছোঁ দেখাই আছোঁ গেছ তাৰ পৰা আহিলোঁ আগৰ পিনে যাওঁ এই পানী যে আহি আছে তাত অলপ তালৈ গৈ আছোঁ চাওঁ তাত যাই কি দেখা পাওঁ তালৈও যাওঁ এইপিনে চাওক কি ধুনীয়া দিছে চাওকচোন কিবা এটা ভাল লাগিছে খোজকাঢ়ি পিনেও চাওক এইগিলা মানুহবিলাক বহি আছে বহা চকী বনাই দিছে গছ জলৰ তলত এইপিনে পানী আহিয়ে আছে এইপিনৰ পৰা চাওক কিবা এটা ভাল লাগে জানুৱাৰী টাইমত আৰু বেছি ভাল লাগে চাগে এতিয়া ইমান সেনেকুৱা হেৰিটো নাই চাওক মই দেখাই আছোঁ আৰু গাইছ চাওক এই ৱাটাৰফল যে চাওঁ মই দেখাই আছোঁ অলপ আগৰ পিনে যাব নোৱাৰি ডোনত ক্লজ এইপিনে এলাও নাই যাৱাৰ কাৰণে আগৰ পিনে যাব পাৰিলে ভাল লাগিল হয় এতিয়া এইপিনে আগৰ পিনে যাবতো নোৱাৰিমে সেইবিলাক ইয়াৰ পৰা দেখাই দিছোঁ অলপ চাওক আগৰ পৰা যাৱাটো মানে বন্ধ কৰি দিছে ৰ'বা চাওক গাইছ পানী মূৰত আহি কিবা এটা ভাল লাগিছে আৰু বতাহ চাওক কি ধুনীয়া এটা বতাহ দি আছে তাৰমানে কিবা এটা আহি যিখিনি গৰম পাইছিলোঁ সেই গৰমখিনি গোটাই নাই এতিয়া তাৰমানে বতাহ হয় পুৰা একদম সেই হৈ আছে কি ক'ম আৰু কি ধুনীয়া পৰিৱেশ এটা পৰিৱেশটো ভাল লাগিছে আপোনালোকেও আহক এতিয়া কি পিকনিক টাইমত আহক আহি বেছি ভাল পাব এতিয়া মানুহ সিমান নাই কিন্তু যেতিয়া তুমি আপোনালোকে পিকনিকৰ টাইমত আহিব তেতিয়া চাগে বহুত মানুহ হয় এতিয়া মানুহ কম আছে আৰু আগৰ পিনে যাবৰ কাৰণে এলাও দিয়া নাই যদি এইপিনে যাব পাৰোঁ ইয়াত লিখি থৈ দিছে আগৰ পিনে যাৱাটো বন্ধ কৰি থৈছে কি কৰিম এতিয়া ক্ৰছ কৰিব হাত দিছে এতিয়া ক্ৰছ নকৰোঁ সেইপিনে নাযাওঁ ইয়াৰ পৰাই দেখাইছোঁ আৰু এইবিলাকতো দেখিছে ফটো উঠবাই বহি লৈছে গোটেই ফটোৱে উঠি থাকে ফটো বানি মোবাইলটো ভৰ্তি কৰি দিছে কি ক'ম আৰু ফটোৱে ভৰ্তি মই যে কৈছিলোঁ এই নাৱত যাম বুলি ভাবিছিলোঁ কিন্তু পইচাটো বেছি কৈ আছে 5 জনৰ মাজত আমি 150 টকা দি আছোঁ তেখেতক 200 টকা লাগে 150 টকা দি আছিলোঁ বা যোৱা নাই এতিয়া তোৰ গ'লে চাব পাৰিলোঁ অলপ ওচৰৰ পৰা কিন্তু নাযায় বোলে 150 টকা এতিয়া কি কৰিম এতিয়া আৰু গৈ দিয়ক আৰু হাফলঙলৈ কি ক'ম আৰু গাইজ কিবা কৰি মান্তি হ'ল 150 টকাত আমাক দাদাই লৈ যাব এতিয়া আমি অলপ জনতো ওচৰৰ পৰা চাই আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ অলপ ওচৰৰ পৰাও চাওঁ ওচৰৰ পৰা দেখা পাব আপোনালোকেও ভাল পাব মোৰো অলপ ভাল লাগিব ইমান দূৰৰ পৰা আহিছোঁ যাতে এতিয়া চাওঁ আৰু চাওক এই চাওক সৰু চলি নহয় ডাঙৰৰে ধুলনি তেওঁ বোলে ধুলনিত উঠি আছে চাওকচোন এইপিনে এইটো দেলহিত উঠিব নাপায় না পৰি মৰিব খোজে উঠি পেলাই চাওঁ এয়া আৰু এইপিনে তাত টেনশ্যন হৈছে নে কি বিয়া বাৰু নকৰে তিৰি এৰি থৈ গৈছে নে কি তাত তিৰি চৰি এৰি থৈ যোৱাৰ নিচিনা সেনেকৈ বহি আছে কি ক'ম আৰু ইয়াৰ তিৰি গৈছে নে কি সুধিলোঁ আৰু বক্সত একবাৰ ৰাতি ঐ তোৰ তিৰি পলাই গৈছে নে কি তিৰি বোলে বিয়াও কৰে নাই তিৰিও পলাই নাই কেনেকৈ মৰি আছে সিহে জানে আৰু ইমান ফুৰিব আহি পেলাই আজি মন মাৰি আছে আৰু এটা আটা পাৰি আছে তোৰ হৈছে কি কচোন দে কি হৈছে একবাৰে ফটোই লাগে এতিয়া নন ষ্টপ মোবাইল ভৰ্তি হৈ গ'ল ফটো মাৰোঁতে মাৰোঁতে কিমান ফটো মাৰিম আৰু হ'ল বুলি আৰু গাইজ এতিয়া আমি নাৱত যাম এই সেইপিনে যাম গোটেই এইখন ঘূৰাম বুলিও কৈছি এতিয়া নাৱত যাওঁ
যিটো ভাবি আছিলোঁ সেইটো হ'ল। এতিয়া নাৱত গৈ দেখাই আছোঁ। এইপিনে তলত নাও আছে, ওপৰত টিকটটো কাটি ল'লোঁ আমি পইচাটো দি পিনে। এতিয়া তললৈ যাই আছোঁ। এতিয়া যাই থাকোঁ, নাৱত যাই দেখাই আছোঁ আৰু আপোনালোকক চাই থাকক। তো গাইছ, এতিয়াতো নাৱত যাম গমেই পাইছে। এইপিনে তো লাইফ জেকেটটো পিন্ধি লওঁ। সাঁতুৰিব পাৰোঁ নোৱাৰোঁ পিছৰ কথা, নাজানিব পাৰোঁ বা জানিব পাৰোঁ। সেইবাবে লাইফ জেকেটটো পিন্ধাটো নিজৰ কাৰণে ভাল। আমি যেন নিজৰ ছেফটিৰ কাৰণে আমি এইটো পিন্ধি লওঁ। এইটো আমি ল'লোঁ, এইটো পিন্ধি লওঁ, গৈ থাকোঁ। গাইছ, এইটো পিন্ধি ল'লোঁ, দেখাই পাইছে লাইফ জেকেট। মই নহয়, মোৰ লগত যিকেইজন আছে গোটেইকেইজনে পিন্ধি লৈছোঁ। এয়া চাওক, এইপিনেও পিন্ধি লৈছে, গোটেইকেইজনে পিন্ধি লৈছোঁ। এতিয়া নাওখনত উঠি লওঁ। এই দাদাজনে আছে আমাৰ লগত, দাদাজনে আমাক ঘূৰাই নিব। মই ইয়াত বহি লৈছোঁ, বাকী কেইজন পিছফালে আছে মোৰ এইপিনে। এয়া দেখিছেতো গোটেইখিনি পিছফালে আছে। সেইপিনে যাম, সেইপিনে তাত যাম, তাত যাই দেখাই আছোঁ। গাইজ, যিটো আশা কৰিছিলোঁ আজি নাৱত উঠি আহিবলৈ, এইপিনে চাওক, এইপিনে যাই আছোঁ আগৰ পিনে, বেছি নাই, অলপ আছে চাওক, এইপিনে আগৰ পিনে। এয়া গাইজ, এয়া পালোঁ আৰু বেছি নাই। এয়া চাওক, আমি এতিয়া মাজত আছোঁ। এয়া আহি পেলাই কিবা এটা ভাল লাগিছে, বহুত ভাল লাগিছে। কি ক'ম আৰু আপোনালোকে এনেকৈ মোবাইলতে চাব, আহিলে বেছি ভাল পাব। বহুত ধুনীয়া ঠাই, আৰু কি ক'ম, বহুত ধুনীয়া লাগিছে। আপোনালোকেও আহক, আহিলে বহুত ভাল। আপোনালোকে চাওক, পানী চাওক কেনেকুৱাকৈ আহিছে, দেখিছেতো, চাওক, এয়া চাওক। এইপিনে অলপ দাদা। ভিডিও উঠিয়ে আছা গাইছ। এয়াতো আমি চাওক, ভৰি দি পানী তাত খেলি আছে, এয়া তাত বহি আছে। এইটো আমি কি ক'ম আৰু আপোনালোকক, কিমান ক'ম আৰু। গাইছ, পানী মুঠ দেখালোঁ আপোনালোকক। এতিয়া আমি হাফলং যাম। হাফলঙত আজি ৰাতি থাকিম আৰু হাফলং দেখাম আপোনালোকক। হাফলঙত ৰাতি থাকিম আমি। ইয়াৰ পৰা হাফলং আৰু মিনিমাম 2 ঘণ্টামান লাগিব। এতিয়া হাফলং যাম, হাফলঙত ৰাতি থাকিম আৰু সেইটো ভিডিঅ' পিছত দেখাই আছোঁ, চাই থাকক।